যাদুৰ নগৰী মায়াং আমি সকলোৱে সৰুৰ পৰা শুনি আহিছোঁ মায়াঙৰ যাদুৰ কথা। তেনেহ'লে আহক আজি এবাৰ আমি মায়াঙৰ পৰা ফুৰি আহোঁ আৰু মায়াংখন চাই আহোঁ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা সুখৰ খবৰ যে আমি অহাৰ পৰা ভাবি আছিলোঁ যে মায়াঙত যাব পাৰোঁ কি নোৱাৰোঁ, কাৰণ মানে কৰোণাৰ কাৰণে মানে গুৱাহাটীত এয়া পুলিচৰ মানে এইটো কি আছিল চেক পইণ্টটোত চেকিং আছিল, তাতে আমাক যাব নিদিব বুলি ভাবি আছিলোঁ। কিন্তু মানে ইমান আমাৰ মানে কিসমতটো ভাল যে আমি আজি যাব পাৰি আছোঁ। আজি মই এনেকুৱা এখন গাঁৱৰ কথা ক'ব গৈ আছোঁ য'ত নেকি গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহে যাদু জানে, আৰু সেই গাঁওখনৰ নাম হৈছে মায়াং। মায়াং গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত অৱস্থিত। এই মায়াংখনক তিনিটা ভাগত ভগোৱা হৈছে, যেনে বুঢ়া মায়াং, মধ্য মায়াং আৰু ৰজা মায়াং। এই তিনিখনৰ ভিতৰত ৰজা মায়াংখনকে মেইন বুলি আখ্যা দিয়া হৈছে। শুনিবলৈ পোৱা মতে মায়াঙত তন্ত্ৰমন্ত্ৰৰ দ্বাৰা মানুহক জন্তুলৈ পৰিৱৰ্তন কৰিব পাৰে। অসমৰ মায়াং গাঁওখন এনেকুৱা এখন যাদুৰ ঠাই যাৰ নাম শুনিলে ওচৰৰ গাঁৱৰ মানুহবিলাকেও ভয় খাই যায়। আৰু শুনিবলৈ পোৱা মতে গোটেই বিশ্বত যাদুৰ সৃষ্টি এই গাঁওখনৰ পৰাই হৈছিল। মহাভাৰততো এই মায়াং গাঁওখনৰ কথা উল্লেখ কৰা আছে। মায়াং সংস্কৃত শব্দ মায়াৰ পৰা লোৱা হৈছে। কোৱা যায় যে এই মায়াবী মায়াংখনৰ ৰজা ভীমৰ মায়াবী পুত্ৰ ঘটোৎকচে আছিল। পুৰণি কথা মতে 1332 চনত অসমত মোগল বাদশ্বাহ মহম্মদ শ্বাহে 1 লাখ সৈনিকৰ সৈতে অসমত আক্ৰমণ কৰিব আহিছিল। কিন্তু সেই সময়ত মায়াঙত হাজাৰ হাজাৰ ত্ৰান্তিক উপস্থিত আছিল। তেওঁলোকে মায়াং গাঁওখনক বচাবৰ বাবে এনেকুৱা এখন যাদুৰ ৱাল নিৰ্মাণ কৰিছিল, যিখন পাৰ কৰাৰ লগে লগে সৈনিকবোৰ সকলো নোহোৱা হৈ গৈছিল। দেশ বিদেশৰ পৰা কালো যাদু শিকিবৰ বাবে মায়াঙলৈ মানুহ আহে। কিন্তু মায়াঙৰ ওচৰৰ গাঁৱৰ মানুহবিলাকে ইয়ালৈ আহিব ভয় কৰে, আৰু এই মায়াংখনক অসমৰ মায়াবী গাঁও বুলিও কোৱা হয়। মায়াঙৰ তন্ত্ৰমন্ত্ৰ কেৱল অসমত বুলি নহয়, গোটেই বিশ্বজুৰি প্ৰসিদ্ধ। আমি টিভিত চিনেমা বা চিৰিয়েলত সকলোৱে দেখিছোঁ যে ত্ৰান্তিকসকলে তন্ত্ৰমন্ত্ৰৰ দ্বাৰা পুতলা এটাত যাদু কৰি মানুহক মাৰি পেলোৱা হয়, কিন্তু তেনেকুৱা নহয়। বিশেষজ্ঞসকলৰ মতে পুতলাৰ দ্বাৰা কোনো মানুহক ক্ষতি সাধন কৰাটো এই যাদুৰ মূল উদ্দেশ্য নহয়, আৰু এই যাদুটো কালা যাদু বুলি কোৱা শব্দটোও ভুল হয়। আচলতে এইটো তন্ত্ৰৰ এটা বিদ্যা যিটো ভগৱান শিৱই তেওঁৰ ভক্তসকলক প্ৰদান কৰিছিল। পুৰণি সময়ত এনেকুৱা ধৰণৰ পুতলা বনাই দূৰত থকা ব্যক্তিজনৰ ৰোগ ঠিক কৰাৰ বাবে প্ৰয়োগ কৰা হৈছিল। মানুহে কোৱা মতে যেতিয়া মায়াঙৰ প্ৰসিদ্ধ বেজ ঢুকায়, তেতিয়া তেওঁৰ ঘৰৰ মানুহে তন্ত্ৰমন্ত্ৰৰ কিতাপবিলাক তেওঁৰ চিতাৰ লগত জ্বলাই দিয়ে, নাইবা ব্ৰহ্মপুত্ৰ নদীৰ উটাই দিয়ে। এই কাৰণে উটাই দিয়ে যাতে বেলেগ মানুহে এই কিতাপবোৰৰ তন্ত্ৰমন্ত্ৰৰ কিতাপবোৰৰ ভুল উপয়োগ কৰিব নোৱাৰে। মায়াঙৰ বেজসকল যাদুৰ উপয়োগ মানুহৰ হিতৰ বাবে কৰিছিল আৰু চোৰ বদমাছ ৰোগী সুস্থ কৰিবৰ বাবে কৰিছিল। এইটো কথা সঁচা যে বহু বছৰ আগতে মায়াংখন তন্ত্ৰমন্ত্ৰৰ দেশ আছিল আৰু যাদুৰ নগৰ হিচাপে জনা গৈছিল, কিন্তু এতিয়া তেনেকুৱা একো নাই। মায়াঙত ৰজা আছে কিন্তু শাসন নাই, আৰু ইয়াত প্ৰত্যেক বছৰে গোহাঁই উলিওৱা মেলা হয়, আৰু এই গোহাঁই উলিওৱা মেলাত তেওঁলোকে ৰজাৰ প্ৰতি বহুত সন্মান জনায় আৰু তেওঁলোকে তেওঁলোকৰ পুৰণি পৰম্পৰাক পালন কৰে। হয়তো এতিয়া আপোনালোকে গম পালে যে মায়াঙত মানুহবিলাকে যাদু কেনেকৈ শিকিছিল আৰু ইয়াত যাদুৰ উৎপত্তিটো কেনেকুৱা হৈছিল। যদি ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি নোযোৱাকৈ নাযাব। আজিলৈকে ইমানে, বাই বাই।